আজি আমাৰ এটা ইনষ্টলেশ্যন আছে, পূৰা বস্তু এনেকৈ পেকিং চেকিং কৰি লৈছোঁ পূৰা চিৰি টিৰি দি। এতিয়া আমি যাম আৰু পূৰা দুজনে মজাকৈ। আৰু ইনষ্টলেশ্যনটো 7 গাঁৱত হ'ব, ব'লক আপোনালোক দেখাই আছোঁ। আজি আমাৰ ইয়াতে কাম হ'ব, মানে ইয়াতে টোটেল 7টা কেমেৰা, এইটো বেকাৰী এটা হয় আৰু ইয়াতে গোটেইখিনি কাম হ'ব। আপোনালোক দেখাইছোঁ ক'ত কি কাম কৰোঁ। আৰু আমি আহি পালোঁ জেগাটো। আহি পোৱাৰ পিছত এইটো বেকাৰী হয়, আপোনালোকৰ ভিতৰত বাৰু নেদেখক। ইয়াতে গোটেইখিনি আমাৰ ইয়াতে কাম হ'ব আজি। ৱাৰিঙৰ ফিনিচিং চাওক, ইমান মজাকৈ ৱাৰিং কৰিছোঁ দেখিছে। কি কৈছা? 300 টকা? দেখিছে কিমান ধুনীয়া ৱাৰিং কৰোঁ আমি, পূৰা এক্সপাৰ্ট আছে, মজা আৰু কাম চলি আছে আমাৰ ইয়াতে। কাম কৰি পূৰা গৰম চৰম লাগি গ'ল, মোৰ পূৰা ঠাণ্ডা পানী পূৰা 2 লিটাৰ লৈ লৈছোঁ। মানে লগৰটো পূৰা গৰম লাগিছে, পূৰা পানী পিয়া লাগিছে, কিন্তু তাতে টেপৰ পানী আছে, টেপৰ পানী নাখাহি, বহুত ঠাণ্ডা পানী আছে। পূৰা কেমেৰাবিলাক এতিয়া বক্সত ফিটিং কৰি আছোঁ। টোটেল 7টা কেমেৰা, মানে 8টা কেমেৰা লাগিব। এটা পুৰণা কেমেৰা আছে, এই পুৰণাটো লাগিব, প্লাছ এইকেইটা কেমেৰা লাগিব। তাৰপিছত ৱাৰিং আমাৰ কাম চলি আছে বৰ্তমান। এতিয়া মই ডিভাইৰত মজাকৈ হাৰ্ড ডিস্কখন লগাই দিওঁ। হাৰ্ড ডিস্কখন মানে 8 চেনেল ডিভাইৰ চিভাইৰবিলাকৰ যিহে দাম বাঢ়িছে, মানে আজিকালি কাষ্টমাৰক ৰেট দিবই নোৱাৰি। মানে পূৰা CP প্লাছৰ বহুত দাম বাঢ়িছে, মানে STQC যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা CP প্লাছৰ বহুত দাম বাঢ়িছে। তাৰপিছত লগৰজনে এনেকৈ ক্লিপ মাৰি আছে আৰু মই ৰখিখিনি তাক চাই আছোঁ। মানে সি ক্লিপ মাৰি আছে, গোটেইখিনি কাম সিয়ে কৰি আছে, মই খালি বহি আছোঁ। লাষ্টত খালি ডিভাইৰখিনি কনফিগাৰেশ্যন খালি মই কৰিছোঁ, বাকী চব কাম সিয়ে কৰিছে। ইয়াতে আমাৰ 2টা কেমেৰা লাগিব, ইয়াতে লাগিব, এই গোটেইখিনি চিৰিটো কভাৰ কৰিব। আৰু এটা আমাৰ এই ভিতৰত লাগিছে, মানে ওপৰত ইয়াতে কিবা বেকাৰী চেকাৰী কিবা বস্তু চস্তু বনাই, মানে মানুহ চানুহ ইয়াতে থাকে, সেইকাৰণে ইয়াতে আৰু 2টা কেমেৰা লগাই দিওঁ। সেই পূৰা কেবলিঙৰ কাম চলি আছে। আৰু তলত টোটেল 6টা কেমেৰা, টোটেল 8টা কেমেৰা আমাৰ ইয়াতে লাগিব। 8টা কেমেৰা কেবল এনেকৈ মজাকৈ আহি পাইছে পূৰা। এতিয়া ইয়াতে BNCবিলাক লগাম ইয়াতে, আৰু BNCখিনি লগাই কিনে টিভি লগাই দিম, মাজত কাম হ'বই আৰু। কেমেৰাকেইটা সি লগাই আছে, মই মজাকৈ 8টা কেমেৰা লগাই দিম। কেমেৰাবিলাক লগোৱা হৈ গ'ল, মানে আহি গৈছে, খালি এংগেলটো মিলাব আছে আৰু এইখিনি ড্ৰেছিং কৰি কিনে ওপৰত লগাব আছে। এতিয়া এংগেলটো মিলাম এটা এটাকৈ, গোটেই কেমেৰা টোটেল 8টা কেমেৰা আমাৰ ইয়াতে কাম হৈ গ'ল। টোটেল ইয়াতে এটা কেমেৰা লগাইছোঁ এই ভিৰ কাৰণে। তাৰপিছত দেখাই আছোঁ আপোনালোকক, তাৰপিছত ইয়াতে এটা কেমেৰা লগাইছোঁ। এই কেমেৰাটোৱে এই গোটেইখিনি চিৰি কভাৰ কৰিব। এইফালে এটা কেমেৰা লগা গৈছে, সেই কেমেৰাটোৱে এই গোটেই কৰিডৰটো কভাৰ কৰিব। কাম শেষ হোৱাৰ পিছত আমি এইটো এটা গাড়ীৰ ছেকেণ্ড হেণ্ড শ্ব'ৰুমত আহি গ'লোঁ। আৰু ইয়াতে মানে এটা কেমেৰা প্ৰব্লেম হৈছে, দেখি কিনে পাওঁ এইটো IP কেমেৰা লাগিছে TVSৰ। দেখি কিনে পাওঁ যে সেইফালে পূৰা কেবুল এডাল কিবাই কাটি থৈ দিছে, সেইকাৰণে ভাবিছোঁ কেমেৰাটো ইয়াতে লগাই কিনে এইফালে ভিউ কৰি কিনে এনেকুৱা মুখ কৰি কিনে থৈ দিওঁ। আৰু সি পূৰা কেবুল পূৰা গাড়ীৰ মাজত মাটিতে বহি লৈছে, বহি কিনে পূৰা কাম চাম কৰি আছে। আমি কেমেৰাটো লগাই দিওঁ আৰু লগাই হোৱাৰ পিছত আৰু হৈ যাব। এইটো বাথৰুম আছে, বাথৰুমটো আমি কভাৰ নকৰাওঁ মজাকৈ। এই এনেকুৱা যিটো আপোনালোকে ভিউ দেখিছে, এইটো ভিউ আহিব। চাওক ক'ত উঠি আছোঁ মই ওপৰত।